হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পবিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অকিৰণৰ মাকৰ বহুত বেছি গা বেয়া লাগিব আৰু তেতিয়া যোন মাকৰ ওচৰত আহিব আৰু শুই থকা দেখি যোনে মাকৰ গাটো বেয়া নেকি বুলি সুধি থাকিব। আৰু তেতিয়া মাকে নমতা দেখি মাকৰ গাটো লাৰি চাব আৰু জ্বৰ উঠা গম পাই মাকক যোনে মালিচ কৰি দি থাকিব। এতিয়াবোৰ যোনে মাকক নিজৰ মাকৰ দৰে যত্ন লোৱা দেখি বোৱাৰী হিচাপে আদৰি ল'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ডিংকি জোনৰ মাকৰ ওচৰলৈ আহিব আৰু তেতিয়া মাকে যোনে মোৰ পৰা কিবা লুকুৱাইছে নেকি বুলি সুধিব আৰু তেতিয়া ডিংকিয়ে কিয় বুলি সুধিব আৰু তেতিয়া মাকে মই তাইক ফোন কৰিছিলো কিন্তু তাই আধা কথা কোৱাৰ পিছতে মোৰ ফোনটো কাটি দিলে, তাই এনেকুৱা কেতিয়াও নকৰে বুলি ডিংকিৰ আগত কৈ থাকিব। এতিয়াবোৰ ডিংকিয়ে মাকৰ আগত সঁচা কথাবোৰ কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ চন্দিকাৰ পইচা আৰু সোণৰ চেইন হেৰুৱা বুলি বিচাৰি ফুৰিব আৰু তেতিয়া জোন আৰু মাকক একেলগে দেখা পাব আৰু তেতিয়া চন্দিকাই মাকৰ আগত যোনে সোণৰ চেইন আৰু পইচা নিয়া বুলি মাকৰ আগত জোনক ফচাব আৰু তেতিয়া যোনে মই পইচা চুৰ কৰা নাই বুলি মাকৰ আগত কব। এতিয়াবোৰ চন্দিকাৰ কথা মাকে সঁচা বুলি ভাবি ল'ব নেকি দেখিবলৈ পাব পবিতৰা নামৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত। আপোনালোকে পবিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।